my YouTube channel আৰু মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এটি ধুনীয়া পিঠাৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এই পিঠাবিধ কেনেকৈ বনাই আপোনালোকক অকণমান দেখুৱাওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াতে দিছে মাটিমাহ, পিঠাগুড়ি, অকণমান নাৰিকল দি পেলাই গোটেইখিনি মিক্স কৰি লৈছে ধুনীয়াকৈ। ৰিফাইন তেলত ভাজিব আৰু এয়া হৈছে গুৰ মিঠাই গলাই দিছে। লৈ হোৱাৰ পিছত পিঠাখিনি ইয়াতে দি দিছে আৰু মিঠাইত দিয়াৰ পিছত ধুনীয়াকৈ সিজি গৈছে। ভিতৰৰ পৰা ধুনীয়া সোৱাদ দি দিছে। আৰু এই পিঠাবিধৰ নাম হৈছে সেনে পিঠা। এয়া দেখিছেনে